ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে হেই জুবিন, তুমি অসমত যাবৰ হ'ল, অসমখন আধৰুৱা হৈ আছে, তুমি সেই আধৰুৱা ঠাইকণ পূৰাবলৈ হ'ল, তুমি অতি শীঘ্ৰে যোৱা, তুমি অসমত তুমি জনম হ'ব লাগিব। অসমৰ এটা এটা শিশু বচ্চালৈকে যাৰ কাৰণে তুমি সাৰ্থক হ'ব লাগিব, হিয়াৰ আমঠু হ'ব লাগিব। তুমি অতি শীঘ্ৰে তুমি যোৱা, অসমৰ ৰাইজৰ মাজত তুমি হিয়াৰ আমঠু হোৱাগৈ। কিন্তু এটা কথা, সেই কথাটো কি জানেনে? ভগৱান শ্ৰীকৃষ্ণই কৈছিল, মই তোমাক কিন্তু সন্তান নিদিওঁ, কোনোপধ্যে সন্তান নিদিওঁ। তোমাৰ সন্তান কোন হ'ব জানানে? তোমাৰ সন্তান কেৱল সেইখিনি মানুহ, যিখিনি মানুহে তোমাক ভাল পাব। আজি চিন্তা কৰক, সেই শ্ৰীকৃষ্ণই কোৱা কথাষাৰ আজি আখৰে আখৰে পালন হৈছে। জুবিনৰ ল'ৰা ছোৱালী নাই যদিও আজি ল'ৰা ছোৱালীতকৈ বেছি দায়িত্ব পালন কৰি আছে অসমৰ ৰাইজে। আপোনালোকে চিন্তা কৰক, কথাষাৰ হয়নে নহয়? জুবিন দা আজি কিমান অনুৰাগী, হাজাৰ হাজাৰটো কমেই লাখ কোটি পৰ্যন্ত আজি জুবিন দাক ভাল পোৱা মানুহ। তেখেতৰ সন্তান, যি সন্তানে আজি জুবিন দাক ভগৱান বুলি ভাবে। জুবিন কেৱল জুবিন, হাৰ্ট অফ জুবিন। অসমৰ ল'ৰা ছোৱালী, শিশু বাচ্চাৰ পৰ্যন্ত আজি জুবিন গাৰ্গ হিয়াৰ আমঠু। আজি এই বুকুত সদায় সোমাই থাকিব জুবিন গাৰ্গ, আমাৰ এই কলিজাত সদায় সোমাই থাকিব। আমাৰ এই অন্তৰত এটাই কথা থাকিব যে আমি জুবিন গাৰ্গৰ দেশৰ মানুহ আছিলোঁ। আমি যদি বুঢ়া হওঁ, আমি সেইটোৱে আমাৰ ল'ৰা ছোৱালীক, আমাৰ নাতি পুতিক আমি যদিহে জীয়াই থাকোঁ, আমি তেখেতসকলক আমি ক'ব পাৰিম যে আমি জুবিন গাৰ্গৰ মানুহ আছিলোঁ। জুবিন গাৰ্গ আমাৰ কাৰণে ভগৱান স্বৰূপ আছিলে। গতিকে সকলোৱে জুবিন দাৰ নাম লওক আৰু এটাই কামনা কৰক যে জুবিন দাৰ আৰু ভগৱানক কওক যে জুবিন গাৰ্গৰ আত্মাটো যাতে সদায় সদ্গতি কৰি থাকে আৰু আকৌ যাতে আমাৰ মাজলৈ জুবিন দাক ঘূৰাই দিয়ে। আমি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰিব লাগিব।